Welcome to Heroes Technical. So let's start it. কি খবৰ গাইজ ভালে আছে আপোনালোকে তো মোৰ ভাল বেয়া নহয় আজি বহু দিনৰ পৰা আপোনালোকৰ ওচৰত আহিব পৰা নাছিলোঁ ভিডিঅ' বনাব পৰা নাছিলোঁ ইছ্যু বহুতকেইটা আছিলে কিছুমান ঘৰুৱা অসুবিধা আছিলে পাৰ্চনেল অলপ অসুবিধা আছিলে গাঁও সিমান এটা ভাল নাছিলে মোৰ তো এতিয়া আৰু নতুনকৈ ভিডিঅ'বোৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ নতুনকৈ ভিডিঅ'বোৰ বনাম বুলি ভাবিছোঁ লগৰ ল'ৰাবোৰে প্ৰায় কৈ থাকে যে তই টেক ভিডিঅ'বোৰ আৰম্ভ কৰ মই টেক ভিডিঅ'বোৰ আৰম্ভ কৰিব লাগে লগৰ ল'ৰাবোৰে প্ৰায় কৈ থাকে তো দিনটোত আপোনাৰ মিনিমাম দুটাটো ফোন আহে দিনটোত মোৰলৈকে যে দাদা ফোন এটা ল'ব লাগিছিল ইমানমান ৰেঞ্জৰ ফোন এটা ল'ব লাগে তো কি ফোন এটা ল'ম নাইবা দাদা লেপটপ এটা ল'ম বুলি ভাবিছোঁ কোনটো লেপটপ ল'লে ভাল হয় তো একচুৱেলি প্ৰয়োজন হৈ পৰিছে ভিডিঅ'বোৰ বনাবৰ কাৰণে তো ৰিভিউটো আজিকালি ৰিভিউ চেনেল বহুতকেইটা আছে ৰিভিউত গোটেইখিনি বস্তুৱে পাই যায় আনবক্সিং পাই যায় ৰিভিউ পাই যায় কিন্তু তথাপিও মানুহবোৰে যে ৰিভিউ চেনেল ইমান বেছি হৈ গৈছে এতিয়া তথাপিও যে মানুহবোৰে কিবা এটা বিশ্বাস কৰিব টান পাইছে কোনোবা এটা চেনেলে ভাল বুলি কোনোবাই ক'লে কোনোবা এটা বেয়া বুলি ক'লে আৰু যিখিনি আমাৰ ডাঙৰ ইউটিউবাৰ আছে নাইবা টেক ইউটিউবাৰ আছে সেইখিনি ধৰি লওক মেইনলি স্পেচিফিকেশ্যনখিনি কৈ দিয়ে আৰু ধৰি লওক বহুতখিনি সিহঁতৰ সময় নাথাকে দিয়কচোন গোটেই কথা চালি জাৰি ক'বৰ কাৰণে কিন্তু এইটো এটা এনেকুৱা আপোনালোকৰ চেনেল হ'ব যিটো চেনেলত আপুনি ৰিয়েল লাইফ ৰিভিউ পাব ছাপ'জ এটা ফোন মই পাৰ্চেছ কৰিছোঁ ফোনটো আপোনাৰ মই পাৰ্চনেল লাইফত ইউজ কৰি কেনেকুৱা পাইছোঁ ঠিক আছে তো এনেকুৱা ৰিয়েল লাইফ ৰিভিউ এটা আপোনালোকক দাঙি ধৰিম বুলি মই ভাবিছোঁ টেক ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি কিছু সমস্যাও আছে দিয়কচোন আগতে ধৰি লওক আপুনি এটা ফ্লেগশ্বিপ ফোন ল'লে সেইটো 2-3 মাহ আৰামছে চলাব পাৰে কিন্তু এতিয়া আপোনাৰ কেনেকুৱা হৈছে এটা আপুনি ফ্লেগশ্বিপ ফোন ল'লে কিন্তু সেই ফ্লেগশ্বিপ ফোনটো আপোনাৰ কেইদিন ফ্লেগশ্বিপ হৈ থাকিব দুদিন এসপ্তাহ দেৰিকৈ 2 সপ্তাহ দেৰিকৈ নতুন ফোন আহি যাব তো ইমানখিনি বস্তু পাৰ্চেছ কৰাৰ কাৰণেও টান ইমানখিনি বস্তু আপোনালোক দেখুৱাব পৰাটোও এটা বহুতখিনি টান পাৰ্চেছ কৰাটোও টান তো চেনেলটো একেবাৰে নতুন আৰু আপোনালোকৰ মই ৰেগুলাৰ ভিডিঅ'বোৰ দি যাবলৈ চেষ্টা কৰিম নতুন কাৰেণ্ট টেক ৰিলেটেড খবৰবোৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে জাষ্ট মোক সহায় কৰিব যিখিনি পাৰে সেইখিনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ইমানখিনি পাৰে সিমানখিনি মানুহলৈকে ইয়াক স্প্ৰেড আউট কৰি দিব শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ লাইক কৰিব আৰু ধৰি লওক চেনেলটি এতিয়া ধৰি লওক নতুন যদি ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় যদি আপোনালোকে মোক মৰমখিনি দিয়ে হয়তো মই এটা দুটাকৈ বস্তু শ্বেয়াৰ কৰিব পাৰিম আমাৰ অসমত টেক ইউটিউবাৰ হোৱা ইমানো বেছি সহজ নহয় আৰু ধৰি লওক এই ভিডিঅ'টো মানে এই চেনেলটো ষ্টাৰ্ট কৰা মেইন কথাটোৱে হৈছে ধৰি লওক নিজৰ হবি বুলি কিছুমান বস্তু থাকে চ' যিখিনি ধৰি লওক মানুহৰ হবি থাকে ছাপ'জ আপুনি গান গাই ভাল পায় গিটাৰ বজাই ভাল পায় কিতাপ পঢ়ি ভাল পায় চ' আপুনি দিনটোত যিমান বিজি থাকিলেও আপুনি কিতাপখন এবাৰ পঢ়িবই গিটাৰখন এবাৰ বজাবই তো মোৰ এনেকুৱা ধৰি লওক মই যিমান বিজি থাকিলেও দিনটোত 1 ঘণ্টা নাইবা আধা ঘণ্টা মই ওলাওঁ এনেকৈ যাৰ কাৰণে মই ধৰি লওক টেক ৰিলেটেড আৰ্টিকলছবোৰ পঢ়িব পাৰোঁ টেক ৰিলেটেড ভিডিঅ'বোৰ চাব পাৰোঁ বিভিন্ন ইউটিউবৰ ভিডিঅ'বোৰ চাওঁ ভাল লাগে চাই পিনে কিন্তু ধৰি লওক মই বিচাৰোঁ কি অসমত এনেকুৱা এটা চেনেল আহক এনেকুৱা এটা চেনেল ক্ৰিয়েট কৰা যাওক য'ত মানুহৰ মানে যাতে চেনেলটোৰ ভিডিঅ'বোৰ চালে মানুহৰ এনেকুৱা এটা ফিল হয় হয় দে ই কৈছে এতিয়া ভালেই হ'ব নাইবা ই ৰিয়েল লাইফৰ ভিডিঅ'টোৱে কৈছে মানে তো এই বস্তুটো বিচাৰোঁ মানে কোনো ধৰণৰ ফেক নাই কোনো ধৰণৰ মানে বনাৱট কোনো ধৰণৰ বস্তু নাই যিটো হয় সেইটো হয় আৰু মানে তো মাজতে অলপ ডিম'টিভেটো হৈছিলোঁ মেকবুক এটা লৈছিলোঁ মই ভিডিঅ' এডিটিং কৰিম বুলি সেইটো চেল কৰি দিলোঁ আৰু আপোনাৰ ধৰক DSLR এটা লৈছিলোঁ ভাল অলপমান ভিডিঅ' কোৱালিটি ইম্প্ৰুভ কৰিম বুলি সেইটো চেল কৰিলোঁ মাজতে অলপ মুডটো বেয়া হৈ গ'ল মোৰ কিন্তু কি কৰিম লগৰবোৰে ভাইটিবোৰে ফোন কৰে যে দাদা আপুনি মোৰ ভিডিঅ'বোৰ দিয়ক নাইবা ফোন আহে যে দাদা আপুনি ভিডিঅ' বনোৱা নাই ঠিক আছে আপুনি মোক এইটো হেল্প কৰি দিয়ক যে মই ইমান টকাৰ ভিতৰত ফোন এটা ল'ব লাগিছিল কোনটো ফোন ল'ম এতিয়া তো এইখিনি মই মোৰ ভাইটিবোৰক নাইবা মোৰ লগৰ ল'ৰাবোৰক মোৰ দাদাসকলক মই এইখিনি বস্তু গাইড কৰি দিওঁ তো এতিয়াৰ পৰা ভাবিছোঁ যে এইখিনি বস্তু মোৰ ভিডিঅ'ৰ জৰিয়তে যাওক আৰু অসমৰ 10টা মানুহে পাওক আৰু মেইনলি অসমীয়াত কণ্টেণ্টছবোৰ দাঙি ধৰিম ভিডিঅ'বোৰ অসমীয়াত দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেণ্টবোৰ দিব আৰু ভিডিঅ'টো মই কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ আৰু লগতে জনাওঁ যে মই আপোনাৰ ভিডিঅ'ৰ কোৱালিটি ভাল কৰিম বুলি একচুৱেলি নতুনকৈ আৰম্ভ কৰিম বুলি এটা ফোন ল'লোঁ স্মাৰ্টফোন এটা পাৰ্চেছ কৰিলোঁ নতুনকৈ OnePlus 9 Pro তো এইকাৰণে এইটো ল'লোঁ যে মই ইয়াতে ধৰি লওক ভিডিঅ' এডিটিংখিনিও কৰিম আৰু ইয়াতে কেমেৰাটো ভাল পাম আপোনালোকে
অলৰেডি সেইটো কেমেৰাতে কৰি আছোঁ মই কেনেকুৱা পাইছে ভিডিঅ' কোৱালিটি জনাব আৰু আপোনালোকক এটা মই আগতে আনবক্সিং ভিডিঅ' এটা দেখুৱাইছিলোঁ কেইদিনমান আগত যে এটা লেভেলিয়াৰ মাইকৰ কথা কৈছিলোঁ যিটো মই এইটো ইয়াতে লৈ আছোঁ বয়া বুলি কয় বয়া M1 এইটো লেভেলিয়াৰ মাইক হয় এই দুটা বস্তু ইউজ হৈ আছে এতিয়া মোৰ কেমেৰাটো মানে মোৰ OnePlus 9 Pro আৰু লগতে লেভেলিয়াৰ মাইকটো ট্ৰাইপড এটা ইউজ কৰিছোঁ কেমেৰাটো মাউণ্ট কৰাৰ কাৰণে তো গতিকে এইটো ৰিভিউ মই অতি সোনকালে আপোনালোকৰ আনিম নেক্সট ভিডিঅ'ত এইটোৰ ৰিভিউ মই আপোনালোকক কৰিম যে ৰিয়েল লাইফত OnePlus 9 Pro টো কেনেকুৱা অলৰেডি এইটো হেচেলব্লেডৰ লগত ট্ৰাইপ কৰিছে তো হেচেলব্লেডৰ লগত ট্ৰাইপ কৰাৰ পিছত ইয়াৰ কেমেৰা কোৱালিটি কিমানখিনি ইম্প্ৰুভ হৈছে কি প্ৰব্লেম আছে কি প্ৰব্লেম নাই গোটেইখিনি বস্তু দাঙি ধৰিম তো সাধ্যহতে আপোনালোকৰ মোক মৰম লাগিব আপোনালোকৰ সহায় লাগিব চেনেলটো আগুৱাই দিয়ক যিমানখিনি পাৰে আৰু যিমানখিনি পাৰে মোক সহায় কৰক আৰু লগতে আপোনালোকৰ নিজৰ চেনেল বুলি চেনেলটো আঁকোৱালি ল'ব আৰু লগতে ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে বেছি ছাবস্ক্ৰাইবাৰ হোৱা নাই মোৰ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যিমানখিনি পাৰোঁ মোক সহায় কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব যিমানখিনি মানুহলৈকে পাৰে সিমানখিনি মানুহকে স্প্ৰেড আউট কৰি দিব শ্বেয়াৰ কৰিব তো ধন্যবাদ আপোনালোকৰ ওচৰত অতি সোনকালে দাঙি ধৰিম OnePlus 9 Proৰ এটা ধুনীয়া ভিডিঅ'